নমস্কাৰ বন্ধুসকল, আজি পোনপ্ৰথমে মোৰ মিনি ব্লগলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আৰু আজি মই যোৰহাটৰ কলাক্ষেত্ৰ দেখাবলৈ লৈ গৈ আছোঁ। তো বলক তো পাই গ'লোহি কলাক্ষেত্ৰ আৰু দেখিছে। তো মই ভিতৰৰ অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু বহুত ফুল এনজয় কৰিম আজি কলাক্ষেত্ৰত। তো বলক ভিতৰখন কেনেকুৱা। এয়া হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ চাউলুং চুকাফা ডাঙৰীয়া, আৰু ইয়াত মূৰ্তি স্থাপিত কৰি ৰাখিছে। তো আৰু বেলেগ বেলেগ বস্তু দেখিম বলক আৰু দেখিলেও সৰু সৰু নাও, ভাবিলেও এপাক চলাই যাওঁ। যিহেতু আমি মাজুলী মানুহ আৰু নাও দেখিলে ৰখিয়ে থাকিব নোৱাৰোঁ, সেইকাৰণে ভাবিলোঁ এপাক চলাই মেলি মিনি ব্লগটো এতিয়া আছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু ফুল ভিডিঅ' পাব। তো চাই থাকিব চেনেলটো, ফুল ভিডিঅ' পাব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই।